নমস্কাৰ সকলোলৈকে 2023 চনৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত B.edৰ এণ্ট্ৰেন্সৰ পেপাৰখন আজি আলোচনা কৰিম। আহক এতিয়া প্ৰথম প্ৰশ্নটো আছিল দ্য আউথৰ অফ দ্য বুক, ইয়াত এখন অৰণ্য আছিল, কোনে লিখিছিল বুলি সুধিছে। অপশ্যন আছে, উত্তৰটো হ'ব অনুৰাধা শৰ্মা পূজাৰী। তাৰ পাছৰ প্ৰশ্নটো হৈছে Which one of the following Assamese leader participated in the Dandi Yatra of Mahatma Gandhi in 1930? অপশ্যন আছে গোপীনাথ বৰদলৈ, অমিয় কুমাৰ দাস, লীলাধৰ বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱা। উত্তৰ হ'ব লীলাধৰ বৰুৱা। তাৰ পাছত আহিছিলে নাটো নাটো চঙৰ ওপৰত এটা কুৱেশ্যন। এইটো কুৱেশ্যনৰ আনচাৰটো মানে হু ৱাজ কম্প'জাৰ অফ দিছ চং বুলি আহিছিলে। ইয়াৰ উত্তৰটো হ'ব M কিৰাণী উত্তৰটো। তাৰপাছত আহিছিলে আৰু এটা কুৱেশ্যন আছামিজ পইট নীলমণি ফুকন ৰিচিভ 56 জ্ঞানপীঠ এৱাৰ্ড ইন দ্য ইয়াৰ অফ 2021 হি ৱাজ এৱাৰ্ডেড ফৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লাইফ টাইম কণ্ট্ৰিবিউশ্যন ইন লিটাৰেচাৰ। ইয়াৰ শুদ্ধ উত্তৰটো লাইফ টাইম কণ্ট্ৰিবিউশ্যন ইন লিটাৰেচাৰ। তাৰপিছত আহিছিলে তাৰ পাছৰ প্ৰশ্নটো হৈছে which of the following amendments of the constitution confirms the reservation of 10% seats in educational institution for economically weaker section? উত্তৰটো হ'ব 103rd amendment of Indian Constitution. তাৰ পাছৰ প্ৰশ্নটো হৈছে নেম দ্য ইণ্ডিয়ান বক্সাৰ হু অন গ'ল্ড মেডেল ইন 2023 ৱৰ্ল্ড ওমেন বক্সিং চেম্পিয়নশ্বিপ ইন 50 kg কেটেগৰী। উত্তৰটো হৈছে নিকেট জাৰিন। তাৰ পাছত আহিছিলে পইণ্টিং টুৱাৰ্ডছ এ গাৰ্ল, ৰোহিত ছেইড শ্বি ইজ দ্য ডটাৰ অফ অনলি চন অফ মাই গ্ৰেণ্ডফাদাৰ, হাউ ইজ ৰোহিত ৰিলেটেড টু দ্য গাৰ্ল। আৰু এই শুদ্ধ উত্তৰটো হ'ব ব্ৰাদাৰ। আৰু মই ইয়াৰ এক্সপ্লেনেশ্যনৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ, সেইটো আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত শ্বেয়াৰ কৰিম। তাৰ পাছৰ প্ৰশ্নটো আছিলে ইনক্লুচিভ এডুকেশ্যন ইমপ্লাইজ। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব এনজিউৰিং ডেট ন' চাইল্ড ইজ লেফ্ট বিহাইণ্ড ইন এডুকেশ্যন। তাৰ পাছৰ প্ৰশ্নটো হৈছে ৰিফ্লেক্টিভ প্ৰেক্টিচ ইমপ্লাইজ ইউজ অফ ওৱান্স। ইয়াৰে শুদ্ধ অপশ্যন বি মেটাকগনিশ্যন। তাৰ পাছৰ প্ৰশ্নটো হৈছে এ টিচাৰ উইল বিকেম এন ইফেক্টিভ কমিউনিকেটৰ ইফ। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব helps students get meaning out of what is being taught. তাৰ পাছত আহিছিলে ইন এ ক্লাছৰুম এ কমিউনিকেটৰ ট্ৰাষ্ট লেভেল ইজ ডিটাৰমাইণ্ড বাই। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব আই কণ্টেক্ট। এনেকুৱা টিচাৰৰ ওপৰত অহা কুৱেশ্যনবিলাক প্ৰায় অপশ্যনকেইটাৰ ওপৰতে শুদ্ধ অপশ্যনটো মেটাৰ কৰে। তাৰ পাছৰ প্ৰশ্নটো আহিছিলে Which of the following is the major habitat of state tree and state bird of Assam? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব আপোনাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্ক। দিহিং পাটকাই নেশ্যনেল পাৰ্ক। তাৰ পাছৰটো আছিলে Which of the following is not a classical dance form of India? উত্তৰৰ অপশ্যন আছিলে মণিপুৰী, গাৰবা, কথকলি, সত্ৰীয়া। উত্তৰ হৈছে গাৰবা। তাৰ পাছত আহিছিলে Which of the following are the UNESCO World Heritage Site in Assam? ইয়াত আহিছিলে আপোনাৰ কামাখ্যা টেম্পল, মানস নেশ্যনেল পাৰ্ক, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, সত্ৰছ অফ মাজুলী। কামাখ্যা টেম্পলটো নহয়েই, মানস হয় আৰু পবিতৰাও নহয় আৰু সত্ৰছ অফ মাজুলী ইউনেস্কো হেৰিটেজ নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 2। তাৰপিছত আহিছিলে ফ্ৰম হুইচ কাণ্ট্ৰি ডিড ইণ্ডিয়া এজিউম দ্য G20 প্ৰেচিডেঞ্চি অন দ্য 1st of December 2020? এইটো হ'ব আপোনাৰ উত্তৰ ইণ্ডোনেছিয়া। তাৰ পাছৰ কুৱেশ্যন আহিছিলে দ্য ৰেচিঅ' অফ ডাইমেনশ্যন ৱাইড এণ্ড লেণ্ড অফ দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব 2:3, যিহেতু ৱাইড এণ্ড লেণ্ড বুলি মেনশ্যন কৰি দিছে। তাৰ পাছৰ প্ৰশ্নটো হৈছে বজ্ৰাৱলী লেংগুৱেজ ইউজড ইন অংকীয়া নাট ইজ এ মিক্সচাৰ অফ হুইচ টু লেংগুৱেজেছ? ইয়াত আছিলে অপশ্যনৰ আছামিজ এণ্ড পালি, আছামিজ এণ্ড মৈথিলি, আছামিজ এণ্ড আৱাদী, বজ্ৰ এণ্ড আছামিজ। শুদ্ধ অপশ্যনটো হ'ব আছামিজ এণ্ড মৈথিলি। তাৰ পাছৰ প্ৰশ্নটো হৈছে ইয়াতে কিতাপ আৰু ৰাইটাৰ্ছ নাম মিলাব আহিছিলে। তাৰ পাছতে অলংকানন্দা নলিনীবালা দেৱীয়ে লিখিছিল। অঘৰী আত্মাৰ কাহিনী লিখিছিল ছৈয়দ আব্দুল মালিক। পিতা পুত্ৰ লিখিছিল হোমেন বৰগোহাঁই। আন্ধাৰত নিজৰ মুখ লিখিছিল নগেন শইকীয়াই। কিন্তু অপশ্যনত আমাৰ শুদ্ধ অপশ্যন আমি দেখা নাপালোঁ, নাজানো এইটো কি হ'ব আনচাৰ। কিন্তু
1 আৰু 3 শুদ্ধ হ'ব। তাৰপাছত আহিছিল এইটো চাইণ্টিষ্ট আৰু ইনভেনশ্যন মিলাব আহিছিলে। গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল, মেৰী কিউৰীয়ে ৰেডিঅ' এক্টিভিটি, থমাছ এডিছনে ফ'ন'গ্ৰাফ আৰু ৰংটানে এক্স-ৰে ইনভেনশ্যন কৰিছিল। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব ডি। তাৰপাছত আহিছিলে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ অস্কাৰ এৱাৰ্ড অফ এনি কেটেগৰী, এইটোতো চবেই জানেই, উত্তৰ হ'ব ভানু আথায়া। ভানু আথায়াই প্ৰথম অস্কাৰ এৱাৰ্ড পাইছিলে সকলোৰে ভিতৰত। তাৰপিছত আহিছিলে থাৰ্ড খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2023 ৱাজ হেল্ড এট ক'ত, উত্তৰ প্ৰদেশ, দিল্লী, উৰিষ্যা, তামিলনাডু, উত্তৰ প্ৰদেশত হৈছিল। হু অন দ্য অৰেঞ্জ কেপ ইন IPL 2023, ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব শুভনম গিল, চবেইটো জানেই আৰু। হুইচ প্লেয়াৰ বিকেম ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অলিম্পিক এছ'চিয়েশ্যন, উত্তৰ হ'ব PT ঊষা। 4টা অপশ্যন আহিছিল। তাৰপাছৰ প্ৰশ্নটো আহিছিল এ টিচাৰ এছেছমেণ্ট অফ ষ্টুডেণ্ট লাৰ্ণিং প্ৰগ্ৰেছ ডিউৰিং এ লেচন ইজ ন'ন এজ, অপশ্যন আছিলে 4টা, তাৰে শুদ্ধ অপশ্যনটো হ'ব প্ৰগনষ্টিক এছেছমেণ্ট। তাৰপাছত আহিছিলে হুইচ অফ দ্য ফলোয়িং টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমছ হেজ নট বি মেনশ্যন ইন দ্য NEP 2020 এজ প্ৰগ্ৰেম টু বি কণ্টিনিউড, ইয়াৰে DLEDটো মেনশ্যন কৰা নাই। সকলোৱে নিউ NEP খন চাই গম পায়।